তেতিয়াহে তোৰ মূৰটো ঠাণ্ডা হ'ব। খায়ে আছোঁ অথনিৰ পৰা, এতিয়ালৈকে 2টা বটল খতম কৰিলোঁ। তাৰ পাছতো তাইৰ কথাই মনত পৰি আছে। তয়ো মানে কোনখিনিত ভুল হ'ল, কি কৰিলোঁ গমেই নাপালোঁ। ইমান ভাল সম্পৰ্ক এটা কিয় বাৰু এনেকুৱা হৈছে? ময়ো চাম তাক, সি এইবোৰ কৰিছেতো। বেছি বেয়াকৈ ক'লো নেকি বাৰু তাইক? তাই যদি মোক সঁচাকৈ পাহৰি যায়, মোৰো মানে খংটো, ঘৰৰ পৰা ইমান দূৰত অকলে আছে, কিবা কৰিছে। হেই, কি কৰি আছা? এনেই আছোঁ। পিছে মোৰ আইডিটো কেনেকৈ উলিয়ালে? অ' চৰি, কেনেকৈ উলিয়ালে? একো নাই, তুমিতো চব চলি যায়। আৰু তোমাৰ প্ৰফাইলটো উলিয়াবলৈ বেছি সময় নালাগিল। বৰ্ষা নামৰ ধুনীয়া ছোৱালীজনীৰ লিষ্টত তুমিয়ে প্ৰথমত আছিলা যে। হ'ব হ'ব, ঠাট্টা কৰিব নালাগে। এনেকৈ কিমানজনীক কৈছা? আগতে কিমানক কৈছোঁ বাদ দিয়া, কিন্তু তুমি শেষ। ইছ, কথা কৈছে চোৱা। হ'ব এতিয়া।